এইখিনি বস্তু মই কিয় দেখুৱাইছোঁ আপোনালোকে গম পাব। আচলতে মই দিল্লী আহিবৰ সময় হ'ল আৰু মোৰ মা দেউতাই বৰ যতনকৈ এইখিনি বস্তু মোৰ কাৰণে দিছে। প্ৰতিবাৰে গ'লে মোক এনেকৈ ঘৰুৱা বস্তু আৰু আমাৰ কাজি নেমু হওক, চাউল হওক, গোটেইখিনি বস্তুৱে দিয়ে। এয়া ভোট জলকীয়া, আচাৰ, কণী, চাউল, নেমু, ভাতকেৰেলা আৰু এয়া যে দেখিছে এইটো চাটনি খাবৰ কাৰণে কিবা কি বুলি কয় এইটো নামটো মই ভালদৰে নাজানো। আৰু এয়া হৈছে তিয়ঁহ ঘৰৰ। গোটেইখিনি পেকিং কৰি ল'লোঁ আৰু আমাৰ পেকিং ডান। আৰু এতিয়া ঘৰৰ পৰা ওলাই দিলোঁ। মোৰ ভণ্টি আৰু দেউতা থ'বলৈ আহিছিলে। এইখিনি মুহূৰ্ত যে সঁচাকৈয়ে বহুত বেয়া লাগে, কিন্তু কি কৰিব আৰু উপায় নাই, যাবতো লাগিবই। আচলতে যেতিয়া ইয়াৰ পৰা যোৱা নহয় দিল্লীৰ পৰাই, তেতিয়া মনটো ঠিকে থাকে, যাবৰ কাৰণে এটা এক্সাইটমেণ্ট থাকে। যেতিয়া ঘৰৰ পৰা আহিব লগা হয় সঁচাকৈ বহুত বেছি বেয়া লাগে। আৰু এয়া ভিডিঅ'টি মই এডিট কৰি থাকোঁতেও মোৰ বহুত বেছি বেয়া লাগিছে। আৰু এয়া আমি বৰ্ডিং পাছ পাই গ'লোঁ আৰু ফ্লাইটত বহি ল'লোঁ। ফ্লাইটত বহোঁতেও যে মোৰ বহুত বেছি ভয় লাগিছিলে, কাৰণ ৰিচেণ্ট ঘটনা এটা যে ঘটি গ'ল। আৰু এয়া ফ্লাইটত আমাক খাব দিছিল, কমপ্লিমেণ্টাৰী আছিলে, খুব ধুনীয়া আছিলে খানাটো। আৰু এয়া ফাইনেলি আমি দিল্লী লেণ্ড কৰিলোঁ। আৰু এয়া দিল্লী এয়াৰপৰ্টটো সঁচাই বহুত